আৰু ওদালগুৰিত মিনি ছেক্ৰেটাৰিয়েটৰ কাৰণে 150 crore ধৰা হৈছে। এইবিলাক এইটো গোটেই 2026 আৰম্ভ হ'ব কামবিলাক। পইচাটো চেংচন অলৰেডি। 3-story বিল্ডিং গাৰ্লছ হোষ্টেল সেইটো ফাউণ্ডেশ্যন কৰিব লাগিছিল, কিন্তু আমি সময়মতে পৰা নাই। তথাপিও দেৰিকৈ হ'লেও আমি আজি কৰিব পাৰিছোঁ। আৰু আমি চেষ্টা কৰিম BB ইঞ্জিনিয়াৰিং কলেজৰ যিটো ষ্টেটাছ সেইটো আগবঢ়াই লৈ যাবৰ কাৰণে মানে ডিপাৰ্টমেণ্টেল বহুত লেবছ আছে, কিছুমান এডমিনিষ্ট্ৰেটিভ লেভেলৰ হওক বা যিকোনো অৰ্থাৎ BB ইঞ্জিনিয়াৰিং কলেজটো ফুল ফ্লেজেড কিছুমান আৰু ডিপাৰ্টমেণ্ট প্ৰয়োজন আছে, সেইখিনি মই চেষ্টা কৰিম। আৰু মই ইতিমধ্যে আলোচনাও কৰিছোঁ হায়াৰ লেভেলত। নিশ্চয় অতি সোনকালে এই 2026 ভিতৰত মই কিবা এটা ভাল খবৰ আনিব পাৰিম বুলি মই এটা বিশ্বাস আছে BB ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে। ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি ডিপাৰ্টমেণ্ট যিখিনি লাগে 100% নোৱাৰিলেও মুঠতে মই কিবা এটা পাৰিম বুলি মই এটা বিশ্বাস আছে। আৰু ঠিক তেনেকুৱা বৰ্ধমান ইউনিভাৰ্চিটি আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটি ইয়াৰ উপৰিও মই আলোচনা কৰিছোঁ। যিখিনি ডিপাৰ্টমেণ্ট আৰু চলাবৰ কাৰণে গেপ হৈ আছে, ষ্টাফৰ পৰা আৰম্ভ কৰি বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি সেইখিনি মই চেষ্টা কৰিছোঁ। মুঠতে এই 2026 ভিতৰত কিবা এটা আপগ্ৰেড কৰিব পাৰিব, সেইখিনি কথা। তো আৰু আমাৰ বহুত প্ৰজেক্ট আছে এই 2026-তে। আমি বহুত প্ৰজেক্ট লৈছে, যেনেকুৱা আপোনালোকে জানে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো মেমৰিয়েল পাৰ্ক, ডক্টৰ ভূপেন হাজৰিকাৰ মেমৰিয়েল পাৰ্ক। ডক্টৰ ভূপেন হাজৰিকাটো অলৰেডি আমি 30 crore ধৰা হৈছে বাজেটত। জুবিন গাৰ্গটো আপোনাৰ এইটো পোৱা নাই, কনচেপ্টটো পোৱা নাই জুবিন গাৰ্গৰটো কিমান হ'ব, কিন্তু ডক্টৰ ভূপেন হাজৰিকাৰটো 30 crore অলৰেডি ধৰা হৈছে। আৰু ইয়াৰ পিছত আমাৰ চিৰাঙত আছে জেহলাও প্ৰেমসিং ব্ৰহ্মৰ অডিটৰিয়াম হল, 30 crore সেইটো ধৰা হৈছে। আৰু ওদালগুৰিত মিনি ছেক্ৰেটাৰিয়েটৰ কাৰণে 150 crore ধৰা হৈছে। এইবিলাক এইটো গোটেই 2026 আৰম্ভ হ'ব কামবিলাক। পইচাটো চেংচন অলৰেডি। মুঠতে আমি লাহে লাহে চেষ্টা কৰি যাম। আৰু আমাৰ দতমা ষ্টেডিয়ামৰ কাৰণে মই অলৰেডি দতমা স্পৰ্টছ ষ্টেডিয়াম ইয়াৰ কাৰণে মই 15 কোটি অলৰেডি বাজেটত ধাৰ্য কৰা হৈছে। আৰু কোকৰাঝাৰ KDC ফিল্ডৰ কাৰণে ষ্টেডিয়ামৰ কাৰণে 20 কোটি এনেকুৱা অলৰেডি যোৱাকালি মই অলমষ্ট ফাইনেল কৰিছোঁ। এইবিলাক এই 2026 আমি অবজাৰ্ভ কৰিম। আৰু ইয়াৰ কাৰণে 14 কোটি ধাৰ্য কৰা হৈছে পইচা। চিলাৰায় মেমৰিয়েল পাৰ্ক কয় নে কি কয়, মুঠতে চিলাৰায়ৰ কাৰণে অকল বাকী থাকিল এতিয়া জুবিন গাৰ্গ ডাঙৰীয়া। এইটো কনচেপ্টটো এতিয়াও অহা নাই, সেইকাৰণে আমি ধৰিব পৰা নাই। যেনক কৰিম আমি জুবিন গাৰ্গৰ মেমৰিয়েল পাৰ্কৰ কিবাটো। তো এনেকুৱা আছে কাম কৰিলে পইচা আহি থাকিব, চিন্তা নাই। কাম কৰাৰ ওপৰত পইচাৰ অভাৱ নাই, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পইচাৰ অভাৱ নাই। আপুনি কাম কৰক, পইচা আহি যাব। তো সেইখিনি কথা। তো সকলোকে ধন্যবাদ দিছোঁ। আজি আমাৰ এই BB ইঞ্জিনিয়াৰিং কলেজ যিটো 3-storyত আমাৰ গাৰ্লছ হোষ্টেল ফাউণ্ডেশ্যনৰ দিনত এই সভাত উপস্থিত হোৱাৰ কাৰণে